তেওঁলোকে ভোটৰ আগদিনাখন কৈ দিলে যে এইবাৰ লুঙি দাড়ি টুপি চৰকাৰ হ'ব আৰু মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে টেৰৰিষ্টৰ পৰা AUDF-এ পইচা লয় গতিকে ইলেকশ্যনৰ পাছত নিয়াক দি পেলাই তদন্ত হ'ব AIUDF মানে হৈছে আগৰ ইণ্ডাষ্ট্ৰিজ আনডেমক্ৰেটিক ধোকাবাজ ফ্ৰণ্ট AIUDF-ৰ সভাপতি আজমল ডাঙৰীয়ালৈ কালি নিশা এখন পত্ৰ প্ৰেৰণ কৰিছিলে যে ইলেকশ্যন এজেণ্টজনৰ ক্ষেত্ৰত তেখেতক লগত আলোচনা হ'ব লাগে কিন্তু যেতিয়া ইলেকশ্যন এজেণ্টজনৰ ক্ষেত্ৰত আলোচনা কথা আহিল নিশা দিয়া পত্ৰখনৰ প্ৰত্যুত্তৰ ৰাতিপুৱা 8 বজাৰ আগতেই আজি ৰাতিপুৱা 8টা বজাৰ আগতে AIUDF-এ এখন পত্ৰ লিখি জনালে এখন পত্ৰৰ প্ৰতিলিপি পঠালে ৰিপুণ বৰা ডাঙৰীয়ালৈ যে আমি ইতিমধ্যে ধুবুৰীৰ বিধায়কজনক আমাৰ এজেণ্ট হিচাপে আমি দি দিছোঁ ৰাতি ৰিপুণ বৰাই লিখিছিলে যে মোৰ লগত আলোচনা কৰি পেলাই ইলেকশ্যন এজেণ্টজন ঠিক কৰিব লাগে ৰাতিপুৱা 8টা বজাত তেওঁলোকে জনাই দিলে যে আমি আমুকক ইলেকশ্যন এজেণ্ট দিছোঁ যিটো আমাৰ সৈতে কোনো আলোচনা নহ'ল 3টা বজাত আজি ৰিপুণ বৰা ডাঙৰীয়া যেতিয়া CLP কাৰ্যালয়ত গৈ তেখেতসকলক এটা অনানুষ্ঠানিকভাৱে লগ পাইছিলে প্ৰাৰ্থীগৰাকীক আমি এইটো কৈছিলোঁ যে মাননীয় সকলো বিৰোধী বিধায়কৰ লগত আপুনি সম্পৰ্কত থাকিব যাওঁতে তেখেতসকলে ক'লে যে এজেণ্টৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে আমাক শিকাই দিয়কচোন হুৱেৰেজ ৰাতিপুৱাই তেওঁলোকে আমাক উত্তৰ দিছে যে আমি ফৰ্মখনৰ ফিল আপ কৰি পেলাই জমা দিলোঁ আৰু যেতিয়া ৰিপুণ বৰা ডাঙৰীয়া CLP ৰুমত 3টা বজাত গৈছে তেতিয়া কৈছে যে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে আমাক শিকাই দিয়ক ৰিপুণ বৰা ডাঙৰীয়াই ভদ্ৰতাৰ খাতিৰত কথাটো গম পোৱাৰ পাছতো প্ৰাৰ্থী হোৱাৰ কাৰণে তেওঁলোকৰ কথা মানি যেতিয়া ফৰ্মখন কেনেকৈ ফিল আপ কৰিলে শিকালে তেতিয়া তেওঁলোকে মনে মনে ৰিপুণ বৰা এখন ফটো ল'লে এখন ৰিপুণ বৰাৰ ফটো ল'লে ফটো লৈ পেলাই আমাৰ AICC-ত জনাইছে দিল্লীত আমাৰ এগৰাকী ডাঙৰ নেতাক যে ৰিপুণ বৰাৰ কথা মতে আমি এজেণ্টজন ঠিক কৰি দিছোঁ অথচ ৰাতিপুৱা 8টা বজাত হোৱাটছআপ মেছেজ মোৰ গুৰিটো আছে মই 8টা বজাত ৰিচিভ কৰিছোঁ ৰিপুণ বৰা ডাঙৰীয়াৰ পৰা আপোনালোকে চাম বুলি ক'লে মই টাইমিং দেখাই দিম গতিকে এই ধৰণৰ যিটো ভণ্ডামি AIUDF-এ আশ্ৰয় লৈছে AIUDF-ৰ এগৰাকী বিধায়কে ৰাতিপুৱা আজি আবেলি মোক ফোন কৰিছে কাৰণ AIUDF-তো দুগৰাকীমান ভাল মানুহ আছে সেই কেইগৰাকীৰ মাজৰ এজনে মোক ফোন কৰি কৈছে যে এতিয়া AIUDF-টো হৈ থকা নাই এতিয়া AIUDF হৈছে AIUDF মানে হৈছে আগৰ ইণ্ডাষ্ট্ৰিজ আনডেমক্ৰেটিক ধোকাবাজ ফ্ৰণ্ট সেইটো AIUDF-ৰ এজন বিধায়কে মোক কৈছে যে একমাত্ৰ আগৰ ব্যৱসায়ক লক্ষ্য ৰাখি AIUDF-এ সম্পূৰ্ণ ৰাজনৈতিকভাৱে পৰিচালিত হৈছে কাৰণ আপোনালোকে জানে AIUDF-ৰ ইতিহাস সকলোৱে জানে এই গোটেই ইতিহাস জনাৰ পাছতো আপোনালোকে মোক সুধিব এতিয়া মই যেতিয়া AIUDF-ৰ কাহিনীবিলাক ক'বলৈ যাম আপোনালোকে মোক সুধিব যে আপুনি নাজানে নেকি আমি সব কথা জানো জনাৰ পাছতো আমি কি কাৰণে AIUDF-ৰ লগত উমৈহতীয়াভাৱে এজন বিৰোধী একত্ৰিত কৰাৰ স্বাৰ্থত বিজেপি বিৰোধী এটা শক্তি বনোৱাৰ স্বাৰ্থত ধৰ্মনিৰপেক্ষ অসমৰ জনসাধাৰণক এটা বাৰ্তা দিয়াৰ স্বাৰ্থত আমি কিয় AIUDF-ৰ লগত মিলিলোঁ এই কথাখিনি যেতিয়া মই ক'বলৈ যাম তেতিয়া আপোনালোকে সুধিব যে আপুনি জনা নাছিল নেকি প্ৰথম কথা আছে ৰাজ্যসভাৰ নিৰ্বাচনৰ কথাটো যেতিয়া আলোচনা হ'ল তেতিয়া প্ৰথম সংবাদ মাধ্যমত AIUDF-এ কৈছিলে যে কংগ্ৰেছে আমাৰ লগত কোনো যোগাযোগ কৰা নাই কংগ্ৰেছ দলে ডাঙৰ পাৰ্টি হিচাপে ৰাজ্যসভাৰ ক্ষেত্ৰত নেতৃত্ব ল'ব লাগে অখিল গগৈ ডাঙৰীয়াৰ লগত যেতিয়া মই মাজুলীৰ কথা পাতিছিলোঁ তেতিয়া অখিল গগৈ ডাঙৰীয়াই মোক পৰামৰ্শ দিছিলে যে আপোনালোকে অলপ আলোচনা বিলোচনা কৰক বিজেপিক এটা সিটত আমি হৰাব পাৰিলে ভাল হয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই আমাক পৰামৰ্শ দিছিলে CPIM দলৰ আজিও তেখেতৰ সিটত অটল হৈ আছে যে কংগ্ৰেছ দলে আলোচনা বিলোচনা কৰক আমি AIUDF CPIM ৰাইজৰ দল কংগ্ৰেছ মিলি বিজেপিক এটা সিটত হৰুৱাব পাৰিলে ভাল হয় আমি ঠেৰুগেৰু হৈ আছিলোঁ কিন্তু 3টা দলৰ পৰা এইবিলাক সংবাদ মাধ্যমৰ ষ্টুডিঅ'ত আছে প্ৰথম কোনে আহ্বান জনাইছিলে যে কংগ্ৰেছে
বিৰোধী শক্তিক একত্ৰিত কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। তিনিটা দলৰ পৰা আগতীয়া আহ্বান পোৱাৰ পাছত আমি ৰাজ্যসভাৰ ক্ষেত্ৰত আমাৰ প্ৰাৰ্থী আমি ল'বলৈ ঠিক কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে আমি কংগ্ৰেছ দলে প্ৰাৰ্থী দিমেই। জয় পৰাজয় সাফল্য ব্যৰ্থতা পিছৰ কথা আৰু আমি জিকো হাৰো পিছৰ কথা। আমাক কোনোবাই সমৰ্থন কৰে নকৰে বেলেগ কথা, আমি প্ৰাৰ্থী দিম, এই কথা আমি অটল আছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত ARDF-এ নিজে ক'লে যে আমি দিল্লীত AICC সৈতে কথা পাতিম আৰু AICC সৈতে কথা পাতোঁতে তেওঁলোকে ক'লে AICC-ক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগত আলোচনা হ'ল যে কংগ্ৰেছৰ সকলো চৰ্ত আমি মানি ল'ম, আমি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক আমি সমৰ্থন কৰিম। কিন্তু আজি শেষ মুহূৰ্তত তেওঁলোকৰ পূৰ্বৰ যিটো চৰিত্ৰ, যোৱা নিৰ্বাচনতো গোটেই অসমৰ ৰাইজে জানে, আমি যোৱা নিৰ্বাচনত তেওঁলোকৰ লগত একেলগে ইলেকশ্যন খেলাৰ পিছত পৰিকল্পিতভাৱে তেওঁলোকে ভোটৰ আগদিনাখন কৈ দিলে যে এইবাৰ লুঙি দাড়ি টুপি চৰকাৰ হ'ব আৰু মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে টেৰৰিষ্টৰ পৰা ARDF-এ পইচা লয়, গতিকে ইলেকশ্যনৰ পাছত ন্যায় দি পেলাই তদন্ত হ'ব। আৰু যেতিয়া ইলেকশ্যন পাৰ হ'ল, যিটো ফাণ্ডত টেৰৰিষ্টে পইচা দিয়ে বুলি মুখ্যমন্ত্ৰীয়ে কৈছিলে, সেই ফাণ্ডটোত পৰা চেকত মুখ্যমন্ত্ৰীৰ ফাণ্ডত পইচা দিয়া হ'ল। তাৰপাছত যেতিয়া এছেম্বলিত ঢিঙৰ বিধায়ক আমিনুল ইছলামে থিয় হৈ পেলাই বিজেপি চৰকাৰক সমালোচনা কৰিলে, তেতিয়া চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই থিয় হৈ পেলাই ক'লে যে আপোনালোকৰ নেতা চিৰাজুদ্দিন আজমলে আমাৰ চৰকাৰক সমৰ্থন কৰিম বুলি কৈছে আৰু আপুনি কাক খুদি পেলাই বিধানসভাত কথা কৈছে, আপুনি বহি থাকক। বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাৰ ধমকিত, চিৰাজুদ্দিন আজমলৰ ৰেফাৰেঞ্চ দি পেলাই দিয়া ধমকিত ঢিঙৰ ARDF-ৰ বিধায়ক আমিনুল ইছলাম বিধানসভাত বহি থাকিল। এই কথা প্ৰচিডিঙত ৰেকৰ্ড হৈ আছে।